ছাৰ সোমাব পৰা নাই তোমালোকৰ ইমান দেৰি হ'ল যে মানে ছাৰ আহা বাহ পঞ্চায়তৰ সঁচা কথা কওঁ এই প্ৰিয়া বোলাজনী ওচৰ পৰা তোৰ যে কাম নাই আৰু যা চব কৈ থাক মই নকওঁ তই ইয়াতে ৰহ মই নাম্বাৰটো লৈ আহিছোঁ বাৰু ফ্ৰেণ্ড হিচাপে আকৌ তোমালোক পাগল হৈছা নেকি সেইবোৰ একো নহয় ছাৰ ধৰি দিয়া মোৰ দেৰি চবেই আছে ভালকে পঢ়িব লাগিব বুজিছ আমি যে এন জি অ'টো চলাই আছো তাৰ বহুখিনি কাম বাকী হৈছে যদিও আৰু অলপ বাকী আছে গাঁৱৰ দুখীয়া মানুহৰ সহায় হোৱা কৰি আমি যদি কিবা অলপ কৰিব পৰা হ'লে ভাল বুজিছা এতিয়া আমাৰ অৱস্থাটো কেনেধৰণৰ হৈ আছে গম পাওঁ এই কথাতে যে কয় বোলে হাতত নাই কণটো বৰ সভা হ'লে মনটো তেনে অৱস্থা হৈ আছে আমাৰ এতিয়া আবাই হাই ছেকেণ্ডেৰীটো পাছ কৰিয়ে এন জি অ'ৰ কামত লাগিব লাগিব Ra đi